কেবল ইন্ডাকশন তোমাৰ মেধাতকৈ তোমাৰ দেউতাৰ জমা টকাৰ অৰিহণা বেছি এনেকৈ নহওক তুমি এতিয়া এটা সন্মানীয় পদত আছা গতিকে কিছুমান লেতেৰা কাম কৰি তোমাৰ এই পদবীৰ পদমৰ্যাদা হানি নকৰিবা আনৰ জীৱনত লৈ তুমি হেতালি নিখেলিবা আৰু উপকাৰী জন্মবেগ ধৰি কেতিয়াও অজগৰৰ ভাল নধৰিবা ঠিকেই কৈছ ইমান দিনে মই ইয়াত অজগৰহে ভাল ধৰি পেলাই সহায় কৰি আছো আৰু অজগৰৰ দৰে ডাকছে ইয়াক টংকি পেলাইছে অকণমান বুজিবলৈ চেষ্টা কৰ
কষ্টটো হ'বই কষ্টটো হ'বই মানুহে কেনেকৈ আত্মহত্যা কৰে সেইটো চাই থাকিব নোৱাৰি বৰবাদ কৰিছ আৰে ঈশ্বৰে মোক কাটিছো কোনেও তাতে নাপায় নেটখন মই বহু দিনলৈ খোলা ৰাখিছিলো কিন্তু সেই গেটেদি মানুহ নামৰ জীৱটো ঘূৰি নাহি হোৱা হ'লেতো এই অৱস্থা কেতিয়াও নহয় আৰে পশুবোৰে ইয়াতকৈ ভাল জীৱন যাপন কৰে নিজকে নিজে